হাই মই কিশোৰ পাঠক আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰংমন এণ্টাৰটেইনমেণ্ট। আৰু আজি গৈ আছোঁ ভূটান বৰ্ডাৰ। আমি য'ত আছোঁ মামাহঁতৰ ঘৰৰ পৰা ভূটান বৰ্ডাৰ বেছি দূৰ নহয়, প্ৰায় 20 কিলোমিটাৰমান হ'ব। আৰু আমি আজি গৈ আছোঁ ভূটান বৰ্ডাৰ চাবলৈ। আজি বিশেষ কাৰণত আমি ভিতৰলৈ নোসোমাওঁ, বেলেগ এদিন আপোনালোকক ভিতৰত সোমাই দেখাম বাৰু। আজি গৈ আছোঁ বৰ্ডাৰৰ যোনটো গেটখন সেইখন চাবলৈ, আৰু আপোনালোকক দেখাই থাকিম তাৰ দৃশ্য। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু ভূটানলৈ গৈ থকাৰ অৱস্থাতে ৰাস্তাত দেখি পালোঁ সন্যাসী শিৱধাম। আৰু এই শিৱধামখনত বহুতো দূৰৰ পৰা ভক্তপ্ৰাণ আহে। আৰু আপোনালোকক এই শিৱধামখনৰ গেটখন দেখাম। এইখন হ'ল সেয়া সন্যাসী শিৱধাম, আৰু কি সুন্দৰকৈ বনাই থৈছে ইয়াত। ব'লকচোন আগলৈ ৰাস্তাটো চাওঁ, কি কি দেখিব পাওঁ। আৰু আহি আমি পাই গ'লোঁ ইণ্ডো ভূটান বৰ্ডাৰৰ যিখন প্ৰথম ছাইনবোৰ্ড। আৰু এতিয়া গৈ আছোঁ, আৰু ইয়াতে ওচৰতে লাগি আছে মানস অভয়াৰণ্য। মানস অভয়াৰণ্য চাম বুলি ভাবিছিলোঁ, কিন্তু সময় নোহোৱাৰ বাবে আমি চাব নোৱাৰিলোঁ। আৰু এতিয়া আমি আহি পাই গ'লোঁ মেইন হাইৱে, যোনখন ছাইনবোৰ্ড থাকে ইণ্ডো ভূটান বৰ্ডাৰ। 9 কিলোমিটাৰ আছে। আৰু এইখন লক্ষী বজাৰ। ইয়াত লক্ষী বজাৰত মানে কি হয়, ভূটানৰ পৰা যিসকল লোক আহে ইয়াত বজাৰ কৰে, এনেকৈ বজাৰ কৰি চলি থাকে। আৰু এইফালে নদী এখন আছে। আৰু ইয়াত এটা কথা বহুত ভাল লাগিছে, যিবিলাক নদী আছে নদীবিলাকৰ নামবিলাক ছাইনবোৰ্ড দিয়া আছে। এই নদীখন চাওকচোন, পথাৰ নে নদী ধৰিবই পৰা নাই, সৰুকৈ আছে নদীখন। এইখন যে গেটখন দেখিছে, চেক গেটখন, এইখন হ'ল ইণ্ডিয়াৰ লাষ্ট চেক গেট। আৰু ইয়াতে ডকুমেণ্টছবিলাক চেক কৰা হয়। ভূটানৰ পৰা অহা মানুহবিলাকৰ যিবিলাক পাৰ্মিট থাকে এইবিলাক ইয়াতে চেক কৰা হয়। আৰু ইণ্ডিয়াৰ পৰা যিখিনি ভূটান গৈ আছে ইয়াতো কেতিয়াবা চেক কৰা হয়। আমাৰ বাৰু তেনেকৈ বিশেষকৈ একো চেক নকৰিলে, আমাক যাব দিলে, আমি গুচি গ'লোঁ। আৰু আগফালে সেইখন দেখিছে নহয়, অলপকৈ ধোৱা হৈ আছে, সেইখনে হ'ল হিমালয় পৰ্বত। হিমালয় পৰ্বতখন একদম লাগি আছে, আপোনালোকক দেখাইছোঁ ওচৰৰ পৰা দেখিব। এতিয়া আমি ভূটান গৈ আছোঁ, আৰু ভূটানৰ বৰ্ডাৰ পাম। এইফালে চাওক ৰাস্তাটো কি ধুনীয়া, এইখন পাহাৰ ওলাই আছে। এইফালে বাহঁত আছে, এইফালে দাদা আছে, এইফালে সৰু মাইনা আছে, এইফালেও মাইনা এজনী আছে। আমি গৈ আছোঁ এতিয়া, আপোনালোকক দেখাই থাকিম। হাই গাইজ, আৰু আহি পাই গ'লোঁ আমি ভূটান বৰ্ডাৰ। আৰু ভূটান বৰ্ডাৰৰ গেটখন আপোনাক অকণমানকৈ দেখালোঁ, এতিয়া ভালকৈ দেখাম। ইয়াত ফটো মাৰিম, ভিতৰ যাম বুলি ভাবিছিলোঁ, কিন্তু ভিতৰ যোৱা নহ'ব, আজি বহুত টাইম লাগিব। ভিতৰত গ'লে অকণমান চাই গুচি আহিবতো নোৱাৰি, অকণমান ভালকৈ ফুৰিব লাগিব। নিশ্চয় বেলেগ এদিন আহিম আৰু ভিতৰত সোমাই দেখাম। ভিতৰত সোমাবলৈ কি প্ৰচেছ কৰিব লাগে আপোনালোকক দেখাম, নহ'লে বা এতিয়াও মই গৈ দেখাম আপোনালোকক, যদি পাৰোঁ দেখাম কি লাগে ডকুমেণ্টছ আৰু কেনেকৈ যাব পাৰি। আৰু ব'লক এতিয়া দেখাওঁ বৰ্ডাৰটো। আৰু এয়া আমি গৈ আছোঁ, এয়া চাওক, ৱেলকাম টু ইণ্ডিয়া। আৰু এইখন আমাৰ গাড়ী, ইয়াত ৰখাই দিলোঁ। আজি ওলাই আহোঁতে মনটো বেয়া, এইখন টাৰ্ণিঙত মানে বাইক এখনে আহি মাৰিলে ইয়াত, সেইকাৰণে মনটো বেয়া। এয়া চাওক, বহুত আপ এইটো। আৰু এয়া আমি গৈ আছোঁ, এইখন মেইন গেট বৰ্ডাৰ। চাওক কি ধুনীয়া, ফটো মাৰিম বাৰু ইয়াত, আৰু আপোনালোকক দেখাই থাকিম। আমি এপ্ৰিলত যাম।
গাইজ ইয়াত ভিতৰত সোমাবলৈ আপোনালোকক ভোটাৰ আই ডি লাগিব আৰু সৰু ল'ৰা ছোৱালী আহে যদি সিহঁতৰ বাৰ্থ চাৰ্টিফিকেট আৰু পাছৱৰ্ডো হ'ব। পাছৱৰ্ডখনো দেখালে যাব দিব আৰু কিবা এখন কাৰ্ড দিব সেইখন। আৰু ভিতৰত গৈ আপোনালোকে 8 কিলোমিটাৰৰ ভিতৰত এখন টাউন আছে, সেইখন চাব পাৰিব আৰু বেলেগ একো নাই, সেইখিনিয়ে চাব পাৰিব। আৰু এইখন চাওকচোন, পাহাৰখন চাওক। আৰু দুকপিমান ফটো মাৰি লওঁ এতিয়া, দুকপিমান ফটো মাৰি। আৰু এতিয়া এইখিনি আৰু দেখাবলৈ আছিলে, আৰু কিনো দেখাম। গাইজ আপোনালোকক দেখালোঁ এইখন গেটখন। আৰু ভিতৰত যাবলৈ মানে ভোটাৰ আই ডি এইবিলাক লাগিব। আৰু আজি নানিলোঁ আমি, বেলেগ এদিন আহিলে দেখাম আপোনালোকক ভিতৰটো। এতিয়া গৈ থাকোঁ, ৰাস্তাত কিবা পাৰোঁ যদি দেখাম, নহ'লে ভিডিঅ'টো এণ্ড কৰি দিম। আৰু এইফালে এতিয়া ইণ্ডিয়ালৈ ঘূৰি গৈ যাওঁ, তাৰপিছত লগ পাই থাকিম। চাই থাকোঁ ভিডিঅ'টো। মই এক্সেল দিয়াই নাই, কিন্তু গাড়ীখন চাওকচোন কিমান স্পীডত গৈ আছে। 60 আছিলে, ব্ৰেক মাৰি 40 কৰি ল'লোঁ। আৰু এতিয়া নিজে নিজে স্পীড বাঢ়ি বাঢ়ি গৈ আছে, ব্ৰেক মাৰিব লগা হৈছে। আৰু এইফালে নিউট্ৰেলতে আছে গাড়ী। এইফালে মই এটা বস্তু দেখুৱাই দিম দেই, আমি ওপৰৰ পৰা এটা বস্তু চাম। চাওক, নিজে নিজে স্পীড বাঢ়ি বাঢ়ি গৈ আছে। এইফালে তলৰ বস্তুবিলাক আমি কিমান ওপৰত দেখা পাম। স্পীড নিজে নিজে বাঢ়ি বাঢ়ি গৈ আছে। আৰু মই এইফালে এক্সেলে দিয়া। ভূটানৰ দৃশ্য আপোনালোকক দেখালোঁ, আৰু এয়া গাড়ীখন গৈ আছে এক্সিলেটাৰ নিদিয়াকৈ। আৰু আজি ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেদৰে ভিডিঅ' বনাই যাবলৈ। থেংক ইউ, বাই বাই।